হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। এতিয়া টাইম হ'ল 4টা বাজিলে। মোৰ অকণমান দুপৰীয়া হৈছিলোঁ, মানে ভাড়াখিনি গৰম দিছিলেতো, তাত টোপনি আহি গৈছিলে, অকণমান হৈছিলোঁ। অলপ পিছত মই গা ধুই পিনে আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহি আছোঁ। ফালে কেনেকুৱা ধুনীয়া চিনাৰী আছে, চিনাৰী চাব পাৰে নিশ্চয়। মই এতিয়া আছোঁ বিল্ডিঙৰ ওপৰত। চাই থাকক আপুনি পিছফালে মোৰ কেনেকুৱা নাজাৰা। পিছত কৈ আছোঁ আৰু মই ক'ত আছোঁ, কোনডোখৰ ঠাইত আছোঁ। নিশ্চয় পিছৰ ব্লগবিলাকত আপোনালোকে জানিব পাৰিব, যদিহে মোৰ ভিডিঅ' চায়। আপোনালোকে, মই ভাবোঁ নিশ্চয় আপোনালোকে মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ' চাব আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। মই দেখাই আছোঁ বাৰু। বন্ধুসকল চাওক, বন্ধুসকল আহি আছোঁ। মই প্ৰথমতে গা ধুই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। বন্ধুসকল ফাইনেলি গাটো ধুই ল'লোঁ। গাটো ধুই লোৱাৰ পিছত অকণমান ঠাণ্ডা পেলাইছিলে, তাকে খালোঁ। এতিয়া অকণমান ৰেষ্ট কৰি আছোঁ। বন্ধুসকল, আপোনালোকলৈ মই এটা 360 ভিউ দেখাই আছোঁ। মই যিডোখৰ ঠাই আছোঁ কিমান সুন্দৰ আপোনালোকে চাব। চাই লওক, কি সুন্দৰ ঠাই। যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এয়া মোৰ ছেকেণ্ড ভিডিঅ' ইউটিউবত। আৰু ভিডিঅ' বনাব নাজানিব পাৰোঁ, কিন্তু চেষ্টা কৰিম আগলৈ যাতে আপোনালোকৰ মাজত মজা ভিডিঅ', একদম ভাল ভিডিঅ' আৰু ভাল ঠাই দেখাবলৈ কোচিছ কৰেগা। আপোনালোকৰ মৰমৰ সঁহাৰি লাগিব বাৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বন্ধুসকল, ধন্যবাদ।